হেল্ল' এভৰিৱান, আপোনালোকে বাৰু ৰৈ যোৱা বেডৰ পৰা পকৰি বনাই চাহ খাই পাইছেনে? আজি মই ৰৈ যোৱা বেডৰ পৰা পকৰি বনাম, তাকে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ওলালোঁ। এয়া মই ব্ৰেডখিনি প্ৰথমতে অলপ পানী দি পেলাই তাতে মানে অলপ এনেকৈ তিয়াই লৈছোঁ আৰু লগালগ মই এনেকৈ মোহাৰি ব্ৰেডখিনি ভাঙি পেলাম। এয়া দেখিছে নহয়, মই মোহাৰি ভাঙি পেলাইছোঁ। প্ৰথমতে কিন্তু আপোনালোকে পানী বেছি নিদিব, অলপ দি পেলাই এনেকৈ মোহাৰিব। মই কিন্তু আন্দাজমতে দি পেলাই মই এনেকৈ মোহাৰি লৈছোঁ। এনেকৈ সম্পূৰ্ণভাৱে মোহাৰি ল'ব যেতিয়ালৈকে গোটেইবিলাক মানে ভাঙি নাযায় ভালদৰে। আৰু লগতে এয়া পিঁয়াজ আৰু জলকীয়া দিয়াৰ পাছত আৰু এনেকৈ অলপ মোহাৰি পেলাই আকৌ লৈছোঁ, কাৰণ জলকীয়া আৰু পিঁয়াজবিলাক সান মিহলিটো ভালদৰে হৈ যায়, সেইবাবে এনেকৈ মোহাৰি মই ভালদৰে সানি ল'লোঁ। আৰু অলপ সময় পাছত মই ইয়াতে ব্যৱহাৰ কৰিম, অলপ মানে তাত ৰেষ্ট কৰিবলৈ দিব যাতে বস্তুটো অলপ ফুলি আহে, কাৰণ ব্ৰেডবিলাক অলপ কোমল থকাৰ পিছত ফুলি আহে। আৰু এতিয়া ইয়াতে অলপ বেচনৰ পাউডাৰ ওপৰত মই ব্যৱহাৰ কৰিছোঁ। বেচনৰ পাউডাৰ নহ'লে আপোনালোকে আটাৰ গুড়িও দিব পাৰে, নতুবা আপোনালোকে পিঠাগুড়িও দিব পাৰে, কোনো কথা নাই। মই বেচন আছিল বাবে বেচন দিছোঁ। এয়া বেচনখিনি দিয়াৰ পাছত আকৌ মই এনেকৈ সানি লৈছোঁ। মই এতিয়া কিন্তু ইয়াত পানী ব্যৱহাৰ নকৰোঁ, ইমানখিনি পানীয়ে মোৰ যথেষ্ট আছিল। আৰু এতিয়া মই ইয়াতে নিমখ অকণমান দিছোঁ। নিমখো আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে, কাৰণ ব্ৰেডৰ মিঠা এটা থাকে, সেইবাবে নিমখ অলপ দিব পাৰে আপোনালোকে, নতুবা আপোনালোকে বেছিকৈ দিলে নিমখীয়া হৈ যাব পাৰে। আৰু এতিয়া ইয়াতে মই অলপ হালধি গুড়ি পাউডাৰ ব্যৱহাৰ কৰিলোঁ। এয়া হালধি গুড়ি পাউডাৰটো অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিবও পাৰে, কোনো কথা নাই। হালধি গুড়িটো মোৰ দিবলৈ মন গ'ল কাৰণে মই দিলোঁ। আৰু ইয়াত অলপ মই ৰেড চিলি পাউডাৰ মই ব্যৱহাৰ কৰিছোঁ, কাৰণ জ্বলা আৰু অলপ বেছি হ'লে ভাল লাগে। আৰু কালাৰৰ বাবে দিছোঁ, কালাৰটো যাতে ৰঙচুৱা কালাৰ হ'লে পকৰিকেইটা দেখি ভাল লাগে, সেইবাবে অলপ কালাৰৰ বাবে দিয়া হ'ল। এতিয়া গোটেইবিলাক এনেকৈ সনাৰ পাছত আপোনালোকে লগালগ বনাবলৈ পাৰিব। মই এনেকৈ সনাৰ পাছত কিন্তু মই লগালগে বনাম, কিন্তু মেইন সনাটো। এতিয়া চাওক, কেৰাহীখন গৰম হৈ গ'ল, তাতে মই ৰিফাইন অকণমান দিলোঁ। আৰু এতিয়া মই এখন চামুচৰ সহায়েৰে পকৰিকেইটা দি গৈছোঁ। এয়া চাওকচোন, এনেকৈ দি পেলালোঁ। আৰু একেবাৰে আপোনালোকে চিন্তা কৰিব নালাগে যে লাগি ধৰিব বুলি, একেবাৰে লাগি নধৰে, একেবাৰে মুচমচীয়া হয় খাবলৈ, কিন্তু বেলেগ ভাল লাগে খাবলৈ। এনেই মানে ব্ৰেডবিলাক থাকি গ'লে খাবলৈ মন নাযায়, মানে পেলাই দিবলৈ মন যায়। আজিৰ পৰা আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত পেলাবলৈ মন নাযাব, খাবলৈহে মন যাব। এয়া দেখিছে, মই গোটেইকেইটা এনেকৈ দি লৈছোঁ। এয়া আৰু অকণমান দেৰি পাছত আপোনালোকে অকণমান এনেকৈ ছাইডৰ পিনে কৰি দিব, যাতে তেলবিলাক সকলোবিলাকতে লাগি যায়। এয়া দেখিছে নহয়। এতিয়া এটা পিনে সিজি গ'ল, সেইবাবে মই এনেকৈ আকৌ লুটিয়াই দিছোঁ। এয়া চাওক, এটা চাইডে সিজি গৈছে নহয়, কিমান সুন্দৰকৈ ৰঙচুৱাকৈ। আৰু এটা চাইডে যাতে ভালদৰে সিজি যাওক, সেইবাবে মই এনেকৈ ভালদৰে হেতাখনেৰে লৰচৰ কৰি দিলোঁ। এয়া দেখিছে, সোনকালে হৈ যায়, বেছি দেৰি নালাগে, লগালগ হৈ যায় বুলি ক'ব পাৰি। আৰু ভিতৰখন ইমানেই সুন্দৰকৈ মানে ভাজ খাই যায়, খুব সুন্দৰকৈ ভাজ খাই যায় ব্ৰেডৰ পকৰি, সেইটো বেছি ভাল হয়। এয়া দেখিছে নহয়, সোনকালে হৈ যায় বুলি মই আপোনালোকক যিহেতু কৈছোঁ, এয়া সোনকালে হৈও গৈছে। এয়া দেখিলে নহয়, দুইটা চাইডে সিজি গ'ল। খুব সুন্দৰ কালাৰটো আহিছে। এয়া এনেকৈ ভজাৰ পিছত মোৰ প্ৰথমখিনি হৈ যায়, আৰু প্ৰথমখিনি হৈ যোৱাৰ পাছত নেক্সটখিনিও আপোনালোকে তেনেকৈ ভাজিব পাৰে, নতুবা আপোনালোকে অকণমান মানে হাতৰ চাপ দি পেলাইও ভাজিব পাৰে। এয়া মই উলিয়াই ল'ম এইখিনি। এয়া দেখিলে নহয়, কিমান সোনকালে হৈ গ'ল ব্ৰেডৰ পকৰি। এয়া দেখিলে, এতিয়া ইয়াতে ৰাখি ল'ম মই। আকৌ নেক্সটখিনি মই তেনেকৈ দি যাম। প্ৰথমৰখিনি মই যেনেকৈ দিছিলোঁ তেনেকৈ মই নেক্সটখিনিও দি গৈছোঁ। এয়া গোটেইবিলাক মই এনেকৈ দি লৈছোঁ।
এয়া দেখিলে নহয়, নেক্সটখিনিও মই সম্পূৰ্ণভাৱে ভাজি পেলালোঁ এনেকৈ। আৰু ৰিফাইন আপোনালোকে যিমানখিনি দিব সিমানখিনি থাকি যাব। ব্ৰেডে কিন্তু তেল নাখায়, সেইবাবে বেছি ভাল হয় আমাৰ কাৰণে। আৰু পাৰিলে গেছটো আপোনালোকে স্লিম কৰি ৰাখিবলৈ চেষ্টা কৰিব, বেছি ডাঙৰ কৰিলে কিন্তু জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এয়া এইখিনিও হৈ গ'ল, মই উলিয়াই পেলাইছোঁ এনেকৈ। এয়া চাওক, মই যিমানকণ ৰিফাইন দিছিলোঁ গোটেইকণ সিমানখিনি আছে, অকণমানো মানে তেল মানে টানি লোৱা নাই। এয়া দেখিছে নহয়, যিমানকণ দিছোঁ সিমানকণে আছে। এতিয়া আকৌ নেক্সট আৰু এবাৰ হ'ব, সেইবাৰো মই তেনেকৈ ভাজি ল'ম। এয়া দেখিছোঁ, এনেকৈ দি লৈছোঁ। এয়া মই খাবলৈ চাহৰ লগত লৈ ল'লোঁ, চাহ আৰু লগতে টমেট' চচ আছে আৰু পিঁয়াজ লৈছোঁ। পকৰীৰ লগত পিঁয়াজ খাই মই ভাল পাওঁ, সেইবাবে লৈছোঁ। আৰু লাল চাহ একাপ লৈছোঁ আৰু পকৰী লৈছোঁ। এয়াই আৰু আজি ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, টাটা, বাই বাই।